নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজি 10 জানুৱাৰী তাৰিখে 2025 চনত অসম কেবিনেটৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছিল তাৰ এটি গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ'ল ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলৰ বাবে এটি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। তো আহক ইয়াত কি কৈছে চাওক যে প্ৰাদেশিক বিদ্যালয়ৰ তালিকাৰ পৰা বাদ পৰা 2006 পূৰ্বে স্থাপিত প্ৰকৃত শিক্ষানুষ্ঠানসমূহ অন্তৰ্ভুক্ত কৰিবলৈ কেবিনেটে বাদ পৰাৰ সকলো দিশ অধ্যয়ন কৰিবলৈ আৰু এমাহৰ ভিতৰত ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিবলৈ এখন উপসমিতি গঠন কৰিছে। হয় বন্ধু বান্ধৱীসকল, আমাৰ যি 2006 চনৰ পূৰ্বে স্থাপন হোৱা বিদ্যালয় অপ্ৰাদেশিকৃত বিদ্যালয় আছিল, সেইসমূহ ইতিমধ্যে 2019 চনত বহুকেইখন বিদ্যালয় কি কৰা হৈছিল, প্ৰাদেশিকৃত কৰা হৈছিল। আৰু ইয়াৰ বাবে কিছুমান ক্ৰাইটেৰিয়া বা নৰ্মছ কিছুমান চৰকাৰৰ ফালৰ পৰা দিয়া হৈছিল। যিবিলাক বিদ্যালয়ে সেই নৰ্মছবিলাক পূৰণ কৰিব পাৰিছিল তেওঁলোকক প্ৰাদেশিকৰণ কৰা হৈছিল। কিন্তু কিছুমান বিদ্যালয় কেইটামান সৰু সৰু কথাৰ বাবে হয়তো কিছুমান বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা নাই বা কিছুমান তেওঁলোকে ডকুমেণ্টছ প্ৰভাইড কৰিব পৰা নাছিল, যাৰ বাবে তেওঁলোক সেই সুযোগৰ পৰা বঞ্চিত হৈছিল। তো মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইসকল বাদ পৰি যোৱা শিক্ষকৰ কথা ভাবি আকৌ এখন উপকমিটি গঠন কৰি দিছে আৰু এই কমিটিখনে এমাহৰ ভিতৰতে চৰকাৰক অৰ্থাৎ কেবিনেটক জনাব, অৰ্থাৎ গোটেই ৰিপৰ্টখিনি জমা দিব আৰু তাৰ ভিত্তিতে বাকী পৰা বা বাদ পৰি যোৱা যোগ্য যোনবিলাক বিদ্যালয় আছে সেইবিলাকে কি কৰিব, প্ৰাদেশিকৃত হ'ব। এই বিষয়ে কেবিনেট বৈঠকৰ পিছত মুখ্যমন্ত্ৰী মহোদয়ে সাংবাদিকসকলৰ আগত এনেদৰে কৈছে। তো আহক আমি এবাৰ তেখেতৰ মুখেৰে শুনি লওঁ তেখেতে আচলতে কি কৈছিল। যেতিয়া আমি বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰিছিলোঁ, বহুত ক্ষেত্ৰত আমাৰ হাতত অভিযোগ আহে যে 2006 চনৰ আগৰ প্ৰাদেশিকৃত কিছু বিদ্যালয় 2006 চনৰ আগত স্থাপন হোৱাৰ পিছতো চৰকাৰে তেওঁলোকক প্ৰাদেশিকৰণ নকৰিলে। এই অভিযোগটো গাঁৱে ভূঞে গৈ থাকিলে এই অভিযোগটো পোৱা যায় যে প্ৰাদেশিকৰণৰ বাবে যোগ্যতা থকাৰ পিছতো তেওঁলোক প্ৰাদেশিকৰণ হ'ব নোৱাৰিলে। গতিকে এই যিসকল খুব জেনুইনলি বাদ পৰি গৈছিলে, বাদ পৰিব নালাগিছিলে, হয়তো অফিচাৰসকলে চাওঁতে কিবা দেখা নাপালে বা কিবা কাগজ এখন দুখন কিবা কাগজ নাছিলে, হয়তো তেওঁলোকৰ প্ৰস্তাৱিত যিটো ষ্টুডেণ্ট লাগিছিলে 2000 আমি লাষ্ট প্ৰভিন্সিয়েলাইজ 2019 চনত কৰিছিলোঁ, তেতিয়া হয়তো ছাত্ৰৰ সংখ্যাটো নাছিলে, কিন্তু এতিয়া ছাত্ৰৰ সংখ্যাটো হৈ গ'ল। গতিকে তেওঁলোক তেতিয়া যোগ্য নাছিলে, কিন্তু পৰৱৰ্তী সময়ত হয়তো যোগ্যতা অৰ্জন কৰিলে। গতিকে তেনেকুৱাও বহুত শিক্ষক শিক্ষয়িত্ৰীক আমি লগ পাই থাকোঁ। আজি আমি এটা কেবিনেট ছাব কমিটি কৰি দিছোঁ, মন্ত্ৰী ৰণোজ পেগু, মন্ত্ৰী কেশৱ মহন্ত আৰু আমাৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা থাকিব। এই তিনিজনে এটা অহা এমাহৰ ভিতৰত কেবিনেটত এখন প্ৰতিবেদন দিব যে কোনবোৰ বাদ পৰি যোৱা 2006 চনৰ আগত প্ৰতিষ্ঠা হোৱা কোনবোৰ শিক্ষানুষ্ঠানক আমি প্ৰাদেশিকৰণ কৰিব পাৰোঁ বা যোগ্যতাৰ কি মানদণ্ড হ'ব লাগে, যোগ্যতাৰ মানদণ্ডত কিছু শিথিল হ'ব লাগে নেকি, সেই বিষয়ে কেবিনেট কমিটিখনে আমাক ৰিপৰ্ট দিব। কিন্তু 2006 চনটো সীমা হৈ থাকিব আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে ইতিমধ্যে 2006 চনৰ যিটো আমাৰ আইন, সেই আইনখনক ইতিমধ্যে বৈধ বুলি ঘোষণা কৰিছে। ইয়াত আমি সেইখিনি মানুহৰে সমস্যা পুনৰ বিবেচনা কৰিম যিসকলে আমাৰ যিকোনো কাৰণতে বাদ পৰিব হয়তো নালাগিছিল, কিন্তু বাদ পৰি গ'ল। হয়তো মাটিৰ কাগজ এখন দেখাব পৰা নাছিল, তেতিয়া বসুন্ধৰা অহা নাছিলে, মাটিত বহি আছিলে কিন্তু মাটিৰ কাগজ নাই, হয়তো ডিপাৰ্টমেণ্টত গৈছে, ডিপাৰ্টমেণ্টত কিবা কাৰণত মিষ্টেক হৈ গৈছিলে, 20 জন ছাত্ৰ লাগে, 19 জন ছাত্ৰ আছিলে, এতিয়া ছাত্ৰৰ সংখ্যা 20 জন পাৰ হৈ গ'ল। এই জেনুইনলি বাদ পৰি যোৱা কিছু শিক্ষানুষ্ঠানৰ সমস্যাখিনি চাবৰ কাৰণে আমি এটা এই কেবিনেট কমিটিখন কৰি দিছোঁ যাতে আমি এইটো ক্ষেত্ৰত আগবাঢ়িব পাৰোঁ। মুখ্যমন্ত্ৰী মহোদয়ে প্ৰাদেশিকৃত হ'বলৈ বাদ পৰি যোৱা বিদ্যালয়সমূহ কিয় প্ৰাদেশিকৃত কৰা নহ'ল বা তেওঁলোকৰ কি ভুল থাকি গ'ল সেই বিষয়েও তেখেতে উল্লেখ কৰিছে। প্ৰেছ মিটত কৈছে যে
কিছুমান মাটিৰ দলিলৰ ক্ষেত্ৰত বা মাটিৰ কাগজৰ ক্ষেত্ৰত কিছুমান অসুবিধা থাকিব পাৰে, নাইবা ছাত্ৰ ছাত্ৰীৰ যোনটো সংখ্যা ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ ক্ষেত্ৰতো কেতিয়াবা খেলি মেলি থাকিব পাৰে, নাইবা বিষয়াৰ কিছুমান চৰকাৰী বিষয়ৰ গাফিলতিৰ বাবেও কিছুমান যোগ্য বিদ্যালয় প্ৰাদেশিকত খবৰ পৰা বাদ পৰি ৰৈ গৈছিল। তো সেইসকল বিদ্যালয়ক এতিয়া পুনৰ বিবেচনা কৰা হ'ব আৰু যোগ্য বিদ্যালয়বিলাকক পুনৰ প্ৰাদেশিকত কৰা হ'ব। আৰু আশা কৰোঁ ইয়াৰ জৰিয়তে বহুতো বিদ্যালয়ৰ শিক্ষক যিসকল অতি কষ্ট কৰি বিদ্যালয়খন চলাই আছিল বা তেওঁলোকে এটি আশা লৈ আছিল যে এদিন তেওঁলোকৰো চাকৰি হ'ব, তো চৰকাৰে সেইফালে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা দেখা পোৱা গৈছে। যদিহে ভিডিঅ'টি ভাল লাগে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটিত নতুন হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। এনেধৰণৰ চৰকাৰৰ জনকল্যাণমূলক আঁচনি, গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু শিক্ষাৰ লগত জড়িত বিভিন্ন বা বাতৰি খবৰ আদি পাবৰ বাবে আপোনালোকে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। বিকশিত আসাম। তো আজিলৈ ইমানতে এৰিছোঁ। জয় আই অসম।